আজি আহিছিলোঁ আপোনালোকক এটা ধুনীয়া জেগা দেখাম বুলি, কিন্তু মানে বৰষুণে চব মানে চেছ কৰি পেলালে, ধ্বংস কৰি পেলালে। এতিয়া বৰষুণ দিছে, এই দোকান এখনত আহি সোমাই আছোঁ আৰু এতিয়া চাওঁ কেনেকৈ ঘৰলৈ যাওঁ। চব মানে চেছ কৰি পেলালে বৰষুণে। আৰু বৰষুণত কি অৱস্থা হৈছে আমাৰ দুইজনী। হেৰি নেকি, সেইখন চাইকেল ভাল কৰা দোকানত ৰখি আছোঁ দুইজনী। আৰু বৰষুণ মানে ডাঙৰে হৈছেগৈ লাহে লাহেকৈ। ডাঙৰকৈ দিছে অলপ অলপ। আজি দেখুওৱা নহ'ব আৰু আপোনালোকক, নেক্সট চাওঁ কেতিয়া আহিব পাৰোঁ, তেতিয়া মই আপোনালোকক ধুনীয়াকৈ দেখুৱাম। য'তে যাম আপোনালোকক দেখুৱাম ভাবিছিলোঁ। এতিয়া জাষ্ট আহি ঘৰ পাইছোঁ, মানে ইমানেই বৰষুণ নহয়, বতৰটো মানে বহুত বেছি বেয়া হৈয়ে আছে এতিয়া। এয়া চাওক। আৰু যিহেতু যি আপোনালোকক আজি দেখাম বুলি ভাবিছিলোঁ সেইটো দেখুওৱা নহ'লে, গতিকে আজি আপোনালোকক বেলেগ এটা বস্তু দেখুৱাম। আমাৰ ৰ'ব দেই, মই দেখুৱাই আছোঁ। এইটো চাওক, আমাৰ ষ্ট্ৰবেৰী। এইবাৰ ফাৰ্ষ্ট কৰিছিলোঁ, মানে এইবাৰ কৰিছিলোঁ, ইমান বেছি হেৰি হোৱা নাছিলে। এইবাৰ এয়া এটা লাগিছে আৰু সেইফালে এয়া ফুলিব চাগে মে বি। চাওক, মুখ লগাই নিদিব খালি দেই, চাওক অকল। আৰু এইখন আমাৰ সৰুকৈ গাৰ্ডেন। মই ইয়াতে ভিডিঅ'বিলাক শ্বুট কৰি থাকোঁতে, মানে খোৱাৰ ৰেচিপি যোনবিলাক মই দিওঁ, ডিছবিলাক। এয়া আৰু এটা বস্তু দেখুৱাম ৰ'ব, এটা ধুনীয়া ফুল এটা। এইটো চাওক, এইটো নাম হৈছে থাউজেণ্ড অফ মাদাৰ। এইটো মই ইমানটো চাইজত, মানে এইটো যোনটো দেখিছে ইমানটো চাইজত আনিছিলোঁ। আজিৰ পৰা প্ৰায় 10 মাহমান হ'ল নেকি, ইমানটো হ'বলৈ। এনেকৈ চাওক কিমান ধুনীয়া হয় এইটো। আৰু এইটো পাছফালে এনেকৈ দেখিছে, এইটো শিপা থাকে, এই শিপাটো এইটো এনেকৈ উলিয়াই পেলাই ৰুই দিলে হৈ যায়। ইয়াতে আমাৰ দুজোপা আছে এয়া। আৰু আমাৰ গোলাপ ফুল দেখুৱাম, চাব ৰ'ব। এয়া গোলাপ ফুল, বৰষুণ দিছিলে যে সেইকাৰণে অকণমান বেয়া হৈ গৈছে। এয়া এয়া। আৰু ইয়াত এটা ফুল আছে, এইটো এটা স্নেক প্লাণ্ট। আৰু এইটো কি কয় নাজানো বাৰু দেই। তাৰপিছত এইজোপা পূৰা বেয়া হৈ গ'ল বৰষুণত, এয়া বেয়া হৈ গ'ল গোটেই। আৰু এইজোপা ৰেডজোপা চাওক কিমান ফুলিছে, গোটেই একদম ডাল ভৰি ভৰি ফুলিছে। আৰু এয়া দুটা ফুলিবলৈ আছে ইয়াতে। এইটো মানে ফুলটো ন, পাহিটো মানে পটককৈ সৰি পৰে। চাওক গোটেইখন তলত চুলেই মানে পটককৈ সৰি যায়। এয়া ধুনীয়াকৈ এইকেইটা ফুলকেইটা সৰিয়ে গ'ল গোটেই। আৰু বৰষুণত এইটো চাওক, এয়া সৰিয়ে পৰে লাহেকৈ। আৰু এয়া ফুল এইফালে, এই বগাজোপা যে একদম পাত নোহোৱাকৈ ফুলিছিলে যেতিয়া ফুলিছিলে, কিন্তু এতিয়া এই বৰষুণৰ পৰা মানে হেৰি হৈ গ'ল। আৰু এয়া আৰু দেখুৱাম ৰ'ব। আৰু এইফালে এয়া নয়নতৰা ফুলি আছে। এইটো লাকি বেম্বৰে এটা হেৰি আছিলে, আৰু মানে কি বুলি কয়, লাকি বেম্বৰ এটা টাইপ আৰু এটা প্ৰজাতি। কিন্তু এই খৰালি হোৱাৰ কাৰণে ন, গোটেই পাতবিলাক এনেকুৱা হেৰি হৈ গ'ল। আৰু এইটো বহুত পুৰণি দেই, এইটো বহুত বেছি পুৰণি হয়। আৰু এইটো স্পাইডাৰ প্লাণ্ট, সেইটো মই জাষ্ট অকণমান দিন হ'ল আৰু, মানে জানুৱাৰীত আনিছিলোঁ নেকি এইটো। এতিয়া ইমানখিনিমান হৈছে। তাৰপিছত সেয়া এইটো এল'ভেৰা। এইটো এল'ভেৰা ফুলে মানে ওপৰলৈ এনেকৈ। নেক্সট টাইম আকৌ যদি ফুলে এইটো বছৰ আপোনালোকক দেখুৱাম। আৰু ইয়াত বহুত বেবী হৈছে, সিহঁতৰ বেবীখিনি ডাঙৰে হ'ল আৰু সেয়াই। আৰু এইটো স্নেক প্লাণ্টৰ বেবী, চাওক ইমান বেবী ওলালে। এইজোপা মানে এইটো সৰু চাইজটো হয়, মানে পদুম ফুলৰ নিচিনা লাগে যে সেইটো। আৰু এটা আছে এইটো দীঘল, এইটো ইয়াতকৈও দীঘল এটা আছে। আৰু মানে য়েল্ল' থাকে ন চাইডে চাইডে, সেনেকুৱা এটাও আছে, কিন্তু সেইটো এতিয়া মোৰ ওচৰত নাই বাৰু। আৰু এইটো স্পাইডাৰ প্লাণ্ট, এইটো ইয়াৰ ওলাইছে। এইটো আপুনি ৰুই দিলে হৈ যাব ধুনীয়াকৈ। আৰু এইটো টেঙেচিটো, এইটো দিনত মেল খাই যায়, এইটো দিনত মেল খাই যায়, ৰাতি হ'লে এনেকৈ জাপ খাই যায়। শুই গৈছে এতিয়া সিহঁতি, সন্ধিয়া হৈছে ন, শুইছে। আৰু এইফালে আৰু এজোপা গোলাপ ফুল। আমাৰ ঘৰত মানে হোৱাইট কালাৰ গোলাপ ফুল বহুত আছে, বেছিভাগ হোৱাইট কালাৰ গোলাপ ফুলে হয়। এজোপা কুঁহিয়া, সেয়াই। আৰু এইজোপা ফুলি আছে এইফালে। তাৰপিছত এইজোপা ইয়াত ফুলি আছে। এইফালে বেঙেনা গছ, বেঙেনা এয়া লাগি আছে অলপ অলপ, দেখিছে সেয়াই। তাৰপিছত এইফালে আছে ফুল কিবা কিবি, ইয়াতে ইমান বেছি নাই, ইয়াত অকণমান অকণমান আছে। এইটো
এইটো স্নেক প্লান্ট আছে, এইটো স্নেক প্লান্ট সেয়াই আৰু। তো আজি ভিডিঅ'টো ইমানেই আছিলে, আপোনালোকক দেখুৱাবলৈ গৈছিলোঁ কিবা বেলেগ এটা ধুনীয়া জেগা এটা, কিন্তু বৰষুণে মানে চব শেষ কৰি পেলালে। কিন্তু নেক্সট টাইম মানে বতৰটো ভাল হ'লে যাম, আপোনালোকক দেখুৱাম। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। চাই যদি ভাল লাগিলে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই ভিডিঅ' দিলে আপোনালোকে গম পায়, আৰু কমেণ্ট কৰি জনাব মোৰ ফুলখিনি কেনেকুৱা লাগিছে। অকণমান দেখুৱাইছোঁ আৰু বাকী ভালকৈ দেখুৱাম পাছত কেতিয়াবা। গতিকে সেয়াই আৰু।